হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল, মোৰো পিছে ভাল। আজি মই পইতা ভাত খাবলৈ লৈছোঁ আৰু পইতা ভাতৰ লগত কি লৈছোঁ আপোনালোকক কৈ আছোঁ বোলো। আলু পিটিকা, গৰৈ মাছ পিটিকা, মাছ চাটনি, পদিনা চাটনি, কেঁচা পিঁয়াজ আৰু এটা কৰ্দৈ জ্বালা। আৰু কৰ্দৈ জ্বালাটো কাৰ কাৰ প্ৰিয় জনাবচোন। মই কিন্তু খুবেই খাওঁ কৰ্দৈ জ্বালা। গৰম বুলি কিছুমানে কয় গৰমত খাব নালাগে, ইমান গৰম, কিন্তু মই কৰ্দৈ জ্বালাটো মোৰ প্ৰিয়। আৰু আপোনালোকে সেই আগৰ ভিডিঅ'টোত দেখা পাইছে মই বাতি এটাত মিঠাতেল লৈছোঁ আৰু বাতি এটাত কিবা লৈছিলোঁ, সেয়া হৈছে কলাখাৰ আৰু মিঠাতেল। কলাখাৰ আৰু মিঠাতেল আমি পইতা ভাতৰ লগত খাওঁৱেই। আপোনালোকে খায়নে জনাবচোন কমেণ্টত। আৰু যদি নাখায় আপোনালোকে এনেদৰে খাই চাব, খুবেই ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত প্লিজ জনাব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি যায়। আজিৰ কাৰণে বাই বাই।